ইয়াত যে তই ইমান দেৰি কৈছা আজি ঘৰলৈ অহাৰ সেইটো কাৰণে মই তোক বিচাৰি বিচাৰি এডোখৰ পালোহি মোৰ আজি কামো অলপ বেছি আছিল সেইটো কাৰণেহে দেৰি হ'ল সেইবোলে তই মোক বিচাৰি বিচাৰি ইয়াৰ পাবহি লাগেনে তই পিছে স্কুলৰ পৰা আহি কিবা খালি নাই নাই খোৱা তোলেহে ৰৈ আছিলো তই নাই অহা ইমান দেৰি মই অকলে অকলে কি খাম বৈ এতিয়া যাওঁ হয় নি তই ইমান দেৰিলৈকে ভোকত থাকিব লাগে নি বল বল সোনকালে বল 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 দাদা কি হ'ল তোৰ এনেকে মন মাৰি আছ যে নাই একো হোৱা নাই মা বাবালেহে আজি বৰ মনত পৰিছে দাদা মই আছো নহয় তই এনেকে মা বাবালে মনত পেলাই মন মাৰি নাথাকিবি আকৌ আৰু মা বাবা কেনেকুৱা আছিলনো দেখিবলৈ গাঁৱৰ মানুহবিলাকে কয় মই বোলে দেখিবলৈ মা নিচিনা হয় নি কথাটো হয় তোৰ মুখখন একেবাৰে মা নিচিনা মা বাবাকতো তই নেদেখিলিয়ে মই যে তোক একোৱে দিব পৰা নাই মা বাবা থকাহেঁতেন তই বহুত সুখত থাকিলিহেঁতেন মই তোৰ কাৰণে একোৱেও কৰিব পৰা নাই দাদা তই এনেকে নকবি আকৌ মোৰ কাৰণে মা বাবা চব তয়েই যেতিয়াৰ পৰাই মই জনা শুনা হৈছো তেতিয়াৰ পৰা দেখোন সন্মুখত তোকেই দেখি আহিছো তই মোৰ কাৰণে বহুত কৰিছ আৰু মোক যি লাগে দেখোন চব আনিয়ে দিয় তই দাদা তই এনেকে নকবি আকৌ হ'লেও দেচোন মা বাবা থকাহেঁতেন তই এতিয়া কিমান কি পালিহেঁতেন কিমান সুখত থাকিলিহেঁতেন মই জানো সেনেকে তোক দিব পাৰিছো ভাবিলে বৰ দুখ লাগে মা বাবাই যে আমাক ইমান সোনকালে এৰি থৈ গ'ল চা দাদা মা বাবাৰ কথা মই নাজানো মই মা বাবাক দেখিয়ে নাপালো কিন্তু তই মোৰ কাৰণে মা বাবা তই মোৰ কাৰণে যিমান যি কৰিছ কোনেও কৰা নাই পৃথিৱীৰ আটাইতকৈ দামী উপহাৰ যদি হয় মোৰ বাবে সেয়া হৈছে তই আৰু তই এনেকে নকবি হ'ব এইবিলাক কথা নাপাতো বাৰু এতিয়া কচোন তই আজি স্কুলত কি কি পঢ়িলি দাদা জানো আজি আমাৰ ক্লাছত পৰীক্ষা লৈছিলে আৰু পৰীক্ষাটো যোনে ফাৰ্ষ্ট হয় তাক বোলে বাইদেৱে কিবা এটা উপহাৰ দিব মোৰ বহুত ভাল হৈছে পৰীক্ষাটো ভাল কথা দেখোন তেতিয়াহ'লে হ'ব এতিয়া তই অকণমান জীয়াই লগে যা মই সেই গৰু গাইকেইটা বান্ধো আৰু কাম কেইটামান আছে সেইকেইটাও কৰি লওঁ এনেকৈ মাক বাপেক নাইকিয়া ককায়েক নিতুল আৰু ভায়েক লক্ষ্যদীপৰ সুখ দুখৰ মাজেৰে সময়বোৰ পাৰ হ'বলৈ ধৰিলে কিছু বছৰৰ পিছত ককায়েকেও বিয়া বাৰু পাতিলে আৰু লক্ষ্যদীপো ডাঙৰ হ'ল আপুনি আহি পালেহি যাওকচোন মুখ হাতকেইটা ধুই লওকগে মই ভাতকেইটা বাঢ়ি দিওঁ আৰু যাওঁ আজি জানানে বেলেগ ভোক লাগি আহিছে আজি কামো অলপ বেছিকে আছিল আৰু দেৰিলৈকেও কৰিব দিলে যে আৰু ই কলৈ গ'ল ই অলপ ওলাই গৈছে লগৰটোৰ ওচৰলৈ যাওঁ বুলি কৈছে সিহঁতৰ এতিয়া মেট্ৰিকৰ ৰিজাল্টো দিব নহয় তাকেহে পাই চিন্তাহে হৈছে মোৰ ইয়াৰ পঢ়া শুনাবোৰ ভালেই বাৰু এতিয়া ভগৱানেহে জানে আৰু কি হয় ভাল হৈছে সি মোক কোৱা মতে তাৰ পৰীক্ষা বহুত ভাল হৈছে আৰু ৰিজাল্টো ভালেই হ'ব বুলি কৈছে এতিয়া বাকী এটা পিছৰখিনি সি কোনখন কলেজত পঢ়ে তেতিয়াহ'লে ভাল কথাই বাৰু এতিয়া পিছে পইচা কেইটামান লাগিব গম পাইছা তাক এতিয়া ভাল কলেজ এখনতো নাম লগাই দিব লাগিব নহয় সি য'ত পঢ়ো বুলি কয় তাক তাতে নাম লগাই দিম আৰু তাকেহে পইচা কেইটামান লাগিব বাৰু এয়া ভাইটি আহি পালেহি ভাইটি তই কোনফালে গৈছিলি এনেই অকণমান ওলাই গৈছিলো লগৰটোৰ ওচৰলৈ নবৌ ভাত দিয়া মোৰ বহুত ভোক লাগিছে ৰ'বা বাঢ়িছো যাওকচোন আপুনি মুখ হাতকেইটা ধুই আহকগে ৰ'বা যাম নহয় ভাইটি তহঁতৰ এতিয়া এইখিনতে মেট্ৰিকৰ ৰিজাল্ট দিব তোৰ বা ৰিজাল্টটো ভালেই হ'ব তই পিছে এতিয়া ক'ত পঢ়িম বুলি ভাবিছ জানো দাদা চাই লওঁ ৰিজাল্টটো দি লওক তাৰপিছত ভাবিম জানো নহয় তই ভাল কলেজ এখনত পঢ়া কথাই ভাবিবি তোৰ ৰিজাল্ট এনেও ভালেই হ'ব মই জানো নহয় ভাল কলেজ এখনতে পঢ়িব লাগিব বাৰু দাদা কিন্তু পইচা পাতিৰো কথা আছে নহয় চা ভাইটি তই পইচা পাতিৰ কথা মাথা মাৰিব নালাগে নহয় সেইবিলাক মোৰ কাম তই পঢ়া মানুহ খালি পঢ়িবি হ'ব ৰিজাল্টটো দি লওকচোন আগত আপোনালোকৰ আলোচনা হ'ল যদি যাওকচোন মুখ হাতকেইটা ধুই লওকগে ভাত ঠাণ্ডাই হ'ব এতিয়া গৈছো ৰ'বা ৰ'বচোন ৰ'ব 1 মিনিট ৰ'ব কি হ'ল কোৱাচোন মোৰ দেৰি হৈছে সোনকালে কোৱা ৰ'বচোন বস্তু কেইটামান আনিব লাগিছিলে আৰু কথা এটা নহয় কাইলৈ যে কিবা এটা আছে আপুনি চাগে পাহৰিলে কাইলৈ কি আছিলেনো একেবাৰে পাহৰি থাকিলো নহয় আৰু কি বস্তু আনিব লাগে সোনকালে কোৱা কেলে কাইলৈ ভাইটিৰ জন্মদিন নহয় জানো মই ভাবিছো নামঘৰতে চাকি এগছ দিম আৰু তাৰ লগৰকেইটাক মাতি কিবা অকণ খুৱাই দিম হয়তো আকৌ কাইলৈ ভাইটিৰ জন্মদিন নহয় জানানে মই একেবাৰে পাহৰি থাকিলো কথাটো আৰু কি বস্তু আনিব লাগে দিয়া মই লৈ আহিম বাৰু আহোঁতে বেছি বস্তু আনিব নালাগে চাকি দিয়া বস্তুকেইটা লৈ আহিব আৰু পায়স অকণমান খুৱাই দিম নেকি লগৰকেইটাক পায়সৰ কাৰণে যি লাগে তাকে লৈ আহিব একেবাৰে পাহৰি নাথাকিব আকৌ হ'ব নাপাহৰো অকল পায়সকণকে খুৱাবানে লগত কিবা মিঠাই চিঠাই এটা দিব পৰা হেঁতেন ভাল আছিলে হয় বাৰু কথাটো আপোনাৰ পইচা যোৱাগে যদি লৈ আহিব নহ'লে নাৰিকল চাইকল আছেই নহয় কিবা কিবি তাৰ লগত সেনেকেই দি দিম হ'ব পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে মই কিবা এটা কৰিম আৰু শুনাচোন মোৰ দেৰি হৈছে আকৌ দেৰিকৈ পালেগে মালিকে আকৌ গালি পাৰিব মই যাওঁ ভাইটি তুমি টিউচনৰ পৰা আহোঁতে তোমাৰ লগৰ কোন আছে সকলোকে কাইলৈ মাতি দিবা
তোমাৰ জন্মদিন নহয় কাইলৈ, সৰুকে মই কিবা এটা গোটাইছোঁ। নবৌ, মোৰ জন্মদিননো কিয় পাতিব লাগে? এনেই তোমালোকৰ হাতত পইচা পাতি নাই, আকৌ মোৰ জন্মদিনটো পাতিছা, নালাগে পাতিব। তুমি এনেকৈ ক'লে নহয় নহয়, মই দাদাক বস্তু আনিব ক'লোৱেই, সৰুকৈ কিবা এটা পাতিছোঁ, তুমি খালি লগৰকেইটাক মাতি দিবা। আৰু ভাতকেইটা খাই যোৱা, কলেজৰ পৰা আহিও দেখোন তুমি একো এটা খোৱা নাই। হ'ব তেতিয়াহ'লে মাতি দিম বাৰু। নবৌ, মই ভাত নাখাওঁ, একেবাৰে আহিয়ে খামহি। আকৌ দেৰিকৈ পালেগে ছাৰে গালি পাৰিব নহয়। খাই যোৱা, একো গালি নাপাৰে। কলেজলৈ যাওঁতে কেইটামান ভাত খাই গৈছা, আহি পিনেও একো এটা খোৱা নাই, এতিয়া আকৌ লৰালৰিকৈ টিউচন যাবলৈ হ'লে। খাই যোৱা, একো নহয়। নাই নবৌ, মই এতিয়া নাখাওঁ, মই একেবাৰে দেৰি হৈছে। আজি আমাৰ কিবা পৰীক্ষা এটা লোৱাৰ কথাও আছে টিউচনত, দেৰি হ'লেগে আকৌ ছাৰে গালি পাৰিব। মই যাওঁ। ভাইটি শুনাচোন ভাইটি, ল'ৰাটো মানে নহয়, ভাত পানী খাবলৈ একেবাৰে এৰি দিছে। কি যে হ'ব নহয় ইয়াৰ। এনেকৈ এদিন দুদিনকৈ সময়বোৰ পাৰ হৈ 2টা বছৰ পাৰ হ'ল, আৰু লক্ষ্যদীপে এতিয়া ভাল এটা ফলাফলত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। আৰু তাৰ পাছত লক্ষ্য, এতিয়া পিছে তই ক'ত পঢ়িম বুলি ভাবিছ? তোৰ ৰিজাল্টটো চাইতো তই চহৰতে পঢ়িব যাব লাগে। তোৰ ৰিজাল্টটো ইমান ভাল হৈছে। জানো, মই আৰু নপঢ়োঁ নেকি। এতিয়া চহৰত পঢ়িবলৈ যাবলৈও বহুত পইচা লাগিব। দাদাই কৈছে মাটি এবিঘা বন্ধকত ৰাখিয়ে তোক পঢ়ুৱাওঁ বুলি, কিন্তু মই নালাগে বুলি কৈছোঁ। তহঁতিতো জানই দাদাই মোৰ কাৰণে কিমান কষ্ট কৰিছে। ঘৰখন চলিবলৈকে টান, আকৌ মোৰ কাৰণে ইমান কিবাকিবি কৰিছে। সেইটো কাৰণে মই ভাবিছোঁ মই নপঢ়োঁ নেকি, আৰু কিবা সৰু সুৰা চাকৰি এটাকে বিচাৰোঁ নেকি, দাদাৰো অকণমান সহায় হ'ব। সেই তই কি কথা কৈছ এইবিলাক? তোৰ দাদাই তোক ইমান কষ্ট কৰি পঢ়াইছে সৰুৰে পৰা। তই এনেকৈ পঢ়া আধাখনীয়া কৰিম বুলি ক'লে কেতিয়াও মানি নলয়। নিজে নাখাই হ'লেও তোক খুৱাইছে, নিজে নপঢ়ি নুশুনি তোক পঢ়ুৱাইছে। আৰু তই এনেকুৱা কৰিলে দাদাই কিন্তু বহুত আঘাত পাব। তই এনেকুৱা নকৰিবি, পঢ়িবি। সঁচাকৈ আকৌ, তই কিন্তু বহুত লাকি, তই যে এনেকুৱা দাদা এটা পাইছ। তই এনেকৈ পঢ়া আধা নকৰিবি। হ'ব, এইবোৰ বাদ দে, আমি যাওঁ এতিয়া, বৈ। হ'ব, এতিয়া গৈ থাকোঁ, বৈ। ব'ল যাওঁ, ব'ল। এনেকৈ এদিন দুদিনকৈ সময় পাৰ হ'বলৈ ধৰিলে, আৰু সময়ৰ লগত সেই দিনটো আহি পালেহি যোনদিনা লক্ষ্যদীপ চহৰলৈ পঢ়িবলৈ যাব ওলাব। কি হ'লনো দাদা, তই কিয় এনেকৈ দুখ কৰিছ? নাই চাওঁতে তই যে ইমান ডাঙৰটো হ'লি, মই বিশ্বাসেই কৰিব পৰা নাই। আৰু এতিয়া তই চহৰত পঢ়িব যাবলৈ ওলাইছ। হ'ব, তই দুখ নকৰিবিচোন, বন্ধ পালেই মই ঘৰলৈ আহিম। আপুনিনো কেলে এতিয়া এইবোৰ দুখ কৰিছে বাৰু? সি চহৰলৈ যাবলৈ ওলাইছে পঢ়িম বুলি, আপুনি এতিয়া এইবোৰ কৰি নেদেখাবচোন, তাৰো মনটো বেয়া লাগিব নহয়। চা ভাইটি, তই কিন্তু তাত ভালকৈ থাকিবি। সৰুৰে পৰা ইমান ডাঙৰ হ'লি, আজিলৈকে কেতিয়াও তই মোৰ পৰা এনেকৈ দূৰত থকা নাই। মোৰ বৰ চিন্তা লাগি থাকিব তোলে। তই কিন্তু তাত একদম ভালকৈ থাকিবি আকৌ। ভাইটি, ভালকৈ থাকিবা পাই। অচিনাকি জেগা, মোৰো চিন্তাহে লাগি থাকিব পাই। হ'ব দাদা আৰু নবৌ, তোমালোকেনো কিয় এনেকৈ চিন্তা কৰি থাকিব লাগে? তাত গৈ পিনে মই লগৰবিলাক লগ পামেই নহয়, আৰু লাহে লাহে চব চিনাকি হ'মেই দেখোন। ইমান চিন্তা কৰিবলগীয়া একো নাই। তোমালোক খালি ইয়াত ভালকৈ থাকিবা। সেইটো হয় বাৰু, কিন্তু চোৱা ভাইটি, তুমি কিন্তু খোৱা বোৱাবোৰ একদম টাইমে কৰিবা দেই। টাইমে খোৱা বোৱা কৰিলেহে ভালকৈ পঢ়া শুনাত মন বহিব। এতিয়া তাত কোনো ক'বলৈ নাই, সেইবুলি তুমি খোৱা বোৱাবোৰ ভালকৈ নকৰাকৈ নাথাকিবা। তুমি এইবোৰ চিন্তা নকৰিবাচোন নবৌ, মই খোৱা বোৱা একদম টাইমে কৰিম। আৰু চা ভাইটি, তই কিন্তু ঘৰলৈ ফোন কৰিবলৈ একেবাৰে নাপাহৰিবি আকৌ। যেতিয়াই টাইম পাওঁ তেতিয়াই ফোন কৰিবি। আমি এতিয়া ফোন কৰিলে তই ৰিচিভ কৰিব পাৰ নে নোৱাৰ, তই কিন্তু একেবাৰে ফোন কৰিবলৈ নাপাহৰিবি আকৌ। দাদা, মই ফোন কৰি থাকিম। মই যেতিয়াই টাইম পাওঁ তেতিয়াই তহঁতলৈ ফোন কৰিম। তহঁতি খালি ঘৰত ভালকৈ থাকিবি। তহঁতি মোৰ কথা চিন্তা কৰি ঘৰত এইবোৰ দুখ কৰি নাথাকিবি। হ'ব, যা এতিয়া তোৰ কি বস্তু আছে চব ভৰাই লৈ গৈ, একো যাতে থাকি নাযায়। কাইলৈ বাছ 9টা বজাত আছেই নহয়, নহ'লে আকৌ লৰালৰি হ'ব। এতিয়াই চব ভৰাই লৈ গৈ যি আছে। আৰু শুনাচোন, তুমি কি বনাইছা তাক চব দি পঠোৱা। হ'ব দাদা। মই সকলো ভৰাই দিম বাৰু। তুমি খাই ভাল পোৱা, মই লাডু পিঠা যি আছে সকলো বনাই দিছোঁ। তুমি তাত খালি ভালকৈ থাকিবা। বা নবৌ, তুমি সঁচাকৈ চব বনাই দিছা? কিন্তু নবৌ, তোমাৰ হাতৰ ভাত সাজ হ'লে যে মোৰ বৰ মনত পৰিব। মোৰ কিন্তু বৰ চিন্তা লাগি থাকিব। তোক এনেকৈ কেতিয়াও অকলে এৰি দিয়া নাই নহয়। তই কিন্তু একদম ভালকৈ থাকিবি দেই তাত। হ'ব দাদা, তইনো কিয় ইমান চিন্তা কৰি আছ বাৰু? মই ভালকৈ থাকিম তাত। শুনাচোন, ফোন কৰিলেনে বাৰু আজি? আপুনি আহি পালেহি? নাই কৰা আজিও ফোন নাই কৰা। মই অথনিৰে পৰা ৰৈ আছোঁ ফোনটো কৰিব বুলি, কৰাই নাইচোন এতিয়ালৈকে। হয় নি? যোৱা সপ্তাহত ফোন কৰোঁতে কৈছিলে নহয় এতিয়া সি ইমান টাইম নাপাম বুলি। সেইটো কাৰণে চাগে ফোন কৰা নাই। নহ'লেনো ফোন নকৰাকৈ থাকিবনে আমালৈ? তাকেহে, বৰ মনত পৰিছে তালৈ। আমি ফোন কৰিলেও সি ৰিচিভ কৰিবলৈ সময় নাপায়। কি বা কৰিছে, কি বা খাইছে। মোৰো বৰ চিন্তা লাগিছে তালৈ। আৰু সি বিহুতে অহা নহয়, ইমান দিন হ'ল তাক নেদেখা।
মই নহ'লে তাৰ ওচৰৰ পৰা আহোঁগৈ নি বাৰু? ময়ো আপোনাক সেইটোৱে ক'ম বুলি ভাবি আছিলোঁ অ'। কিন্তু এতিয়া তাৰ ওচৰলৈ যাম বুলি ক'লেই নহ'ব নহয়। হাতত দেখোন পইচা কেইটামানো লাগিব। আমাৰ হাততচোন এতিয়া পইচা নায়েই। কি কৰিবনো? অঁ তাকেহে পাই, হাততো পইচা একেবাৰে নায়েই। মই অলপ গাঁৱৰ পিনে ওলাই যাওঁ নেকি, ধাৰলৈ পইচা দুটামান পাওঁ নি। শুনকচোন, আপুনি ধাৰলৈ পইচা বিচাৰি যায় জানো? এনেই আমাৰ ইমান ধাৰবিলাক লাগি আছে। আকৌ আপুনি বিচাৰি যাব নালাগে নেকি? সেইটো হয় বাৰু, নহ'লে দেখোন একো উপায়েই নাই। চাওঁচোন ৰ'বা কি কৰিব পাৰোঁ। তাকেহে কেইদিনমান ৰখিয়ে দিয়কচোন, সি ফোন কৰেই বা। আৰু এতিয়া তালৈ এনেকৈ পইচা পঠিয়াবলগীয়া হোৱা নাই বুলিহে। হয় আকৌ, এতিয়া সি কিবা এটা পইচা পায় বুলিহে তালৈ আমি ইমান পইচা পঠিয়াবলগীয়া হোৱা নাই। নহ'লে কি কৰিলোহেঁতেন বাৰু। সি এতিয়া নিজৰ খৰচটো নিজে উলিয়াব পাৰিছে বুলিহে। ব'লক এতিয়া আপুনি মুখ হাতকেইটা ধুই লওকগৈ ব'লক। ময়ো এই ভাতকেইটা বাঢ়োঁগৈ। ভাত কিহে বনালা পিছে? ভাত খাবলৈ কিবা আছিলে জানো? তেনেকৈ একো নায়েই। মই এই বাৰীতে শাক পাচলি কেইটামান বুটলিলোঁ, বন শাক পাচলি। সেয়াই বইল কৰিলোঁ, তেনেকৈয়ে খাওকগৈ ব'লক। ব'লা ব'লা বাহাগে যোৱা, দিয়া। ব'লক। নিকিতা, চোৱাচোন কেনেকৈ দিনবোৰ পাৰ হৈ গ'ল। এতিয়া চাওঁতে চাওঁতে আমাৰ কলেজ শেষেই হ'বলৈ হ'ল। সঁচাকৈ জানা লক্ষ্য, মোৰ কলেজীয়া জীৱনৰ আটাইতকৈ বেষ্ট টাইম হৈছে এইকেইবছৰ তোমাৰ লগত কটোৱা সময়কণ। কেনেকৈ যে এইকেইবছৰ পাৰ হৈ গ'ল নহয়, গমেই নাপালোঁ। মোৰ বাবেও জানা নিকিতা, তোমাৰ লগত কটোৱা এই সময়বোৰ আটাইতকৈ ভাল লগা সময়। মই কেতিয়াও নাপাহৰোঁ এই সময়বিলাক। পিছে লক্ষ্য, তোমাক বহুত ভাল খবৰ এটা দিবলৈ আছে। কি ভাল খবৰ কোৱাচোন কোৱা? লক্ষ্য, মই তোমাৰ কথা ঘৰত কৈছোঁ, মা আৰু পাপা দুজনকে কৈছোঁ। মায়ে বাৰু জানেই, মাক আগৰ পৰাই কৈছোঁ তোমাৰ কথা, আৰু মায়ে তোমাক বহুত ভাল পায়। আৰু এতিয়া পাপায়ো তোমাক লগ কৰিম বুলি কৈছে। তুমি এতিয়া কেতিয়াকৈ যাম বুলি ভাবিছা আমাৰ ঘৰলৈ? কি তুমি এনেকৈ ঘপকৈ ঘৰত কৈ দিলা যে? মোকতো তুমি এবাৰ সুধি চাব পাৰা। এতিয়ানো মই কেতিয়া যাম বুলি ক'ম বাৰু? ৰ'বা মই ভাবিব লাগিব। চোৱা, তুমি একো ভাবিবলগীয়া কথা নাই ইয়াত। অহা ছানডেত তুমি আমাৰ ঘৰলৈ যাব লাগিব। মই তোমাক ফিক্স কৰি দিছোঁ নহয় কেতিয়া যাব লাগে। আৰু শুনা, তুমি ইয়াত একো ভয় চয় কৰিব নালাগে। তোমাৰ কথা বতৰা ব্যৱহাৰ দিনেও মা পাপাই এনেও তোমাক ভালেই পাব, গম পাইছা? তুমি একো ভয় নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। ঠিক আছে তেতিয়াহ'লে, তুমি যেতিয়া সকলো ফিক্স কৰিলা, মইনো ইয়াত কি ক'ব পাৰোঁ। ঠিক আছে, মই যাম বাৰু। আৰু শুনা, মায়েতো তোমাক বহুত ভাল পায় আৰু বহুত পচন্দ কৰে, আৰু পাপায়ো চাগে তোমাক ভালেই পাব। আৰু কিজানি আমাৰ বিয়াই ফিক্স কৰি দিয়ে, ভালেই হ'ব ন? সেই এনেকৈ কিয় বিয়া ফিক্স কৰি দিব পাই? নিদিয়ে পাই। মই দেখোন এতিয়ালৈকে একো কৰাই নাই। জব এটা যদি কৰোঁ তেতিয়া বেলেগ কথা। সেই এইটো মই এনেই কৈছোঁ ধেমালি কৰিছোঁ। ইমান পটককৈ এনেও ঘৰৰ পৰা বিয়া ফিক্স কৰি নিদিয়ে। তুমি আগত জব এটা কৰিলা, আৰু মই জানো তুমি জব এনেও পাবাই। তোমাৰ কাৰণে দেখোন জব অফাৰ আহিয়ে আছে বহুত। ঠিক আছে, এইবোৰ বাদ দি এতিয়া অহা ছানডেত তেতিয়াহ'লে মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ, হ'ব নহয়? অ'কে, এতিয়া ব'লা আমি কিবা এটা খাই লওঁগৈ কেণ্টিনত। ব'লা ব'লা, বেলেগ ভোক লাগিছে মোৰ, ব'লা। এই দাদাহঁতো নহয় কেনেকৈ মোলৈ ফোন কৰি থাকিব। ইমান কামোৰ দিব পাৰে নহয়, ইমান কামোৰ দিব পাৰে। জানিব লাগে মই কিবা কামত ব্যস্ত থাকিব পাৰোঁ, পঢ়াত বিজি থাকিব পাৰোঁ, কিবা কৰি থাকিব পাৰোঁ। কেনেকৈ অকল ফোন কৰি থাকিব, মাথা চাথা একদম বেয়া হৈ যায় মানে। ফোনটো যদি কেনেবাকৈ ভুলতে ৰিচিভ কৰি দিওঁ, আকৌ সেই একেকেইটা কথাই, তোলৈ মনত পৰিছে, তই কিবা খালি না আকৌ নবৈ, তুমি ভালকৈ খোৱা বোৱা কৰিবা, আমুকহে তামুকহে। মই এতিয়া সৰু হৈ থকা নাই নহয়, কি বুলি ভাবে জানো নিজকে। একদম মানে দেখিবলৈ মন নোযোৱা হৈছে, কেনেকৈ মোক ফোন কৰি থাকিব অকল। গাঁৱলীয়া গঞা যি গঞা, সিহঁতৰ নিচিনা বুলি ভাবে নেকি চবকে কাম নাইকিয়া, নিজৰতো একো কাম বন নায়েই, আৰু মোকো সেনেকুৱা বুলিয়ে ভাবে। লক্ষ্য, তোমাৰ কথা আমাৰ নিকিয়ে সদায় কৈ থাকে মোৰ আগত। আজি তোমাক এনেকৈ আমাৰ ঘৰত দেখি বৰ ভাল লাগিছে মোৰ। তুমিয়ে ন লক্ষ্য, ভাল লাগিল অহাৰ বাবে। আৰু এতিয়াতো তোমালোকৰ কলেজ শেষ হ'বলৈ হ'ল, তাৰপিছত কি কৰিম বুলি ভাবিছা? আংকল আণ্টি, আপোনালোককো এনেদৰে লগ পাই মোৰো বৰ ভাল লাগিছে। এতিয়া পিছে মোৰ বাবে জব অফাৰ আহি আছে কেইবাটাও। চাই লওঁ, য'ত ভাল পাওঁ তাতে মই কৰিম বুলি ভাবিছোঁ। ভালেই কথা দেখোন তেতিয়াহ'লে। তুমি ভালকৈ চাই চিতি ল'বা ক'ত কৰিবা। নিকিয়ে সকলো কৈছে বাৰু তোমাৰ কথা। তোমাৰ ঘৰত বোলে কোনো নাই, শুনি বৰ বেয়া লাগিল পাই। চোৱা লক্ষ্য, তুমি এতিয়াৰ পৰা নিজকে একেবাৰে অকলশৰীয়া বুলি নাভাবিবা। আমি আছোঁ নহয় তোমাৰ লগত। তোমাৰ যদি কিবা প্ৰব্লেম হয়, আমাক একদম নিশ্চিন্তভাৱে ক'বা। আমি তোমাৰ লগত আছোঁ সদায়। তুমি আমাক নিজৰ মা দেউতাৰ নিচিনাই ভাবিবা। হ'ব বাৰু আংকল আণ্টি। আপোনালোকে মোৰ কথা ইমানখন চিন্তা কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। হ'ব মা পাপা, এইবিলাক কথা হ'ল যদি বেলেগ কথা ওলোৱাচোন। জানা লক্ষ্য, আমাৰ নিকিয়ে যিটো ল'ৰা পচন্দ কৰিব, মই ভাবিছিলোঁ সেই ল'ৰাটো অলপ বিশেষে হ'ব। আৰু আজি তোমাক লগ পায়েই মই গম পালোঁ তুমি যে কিমান ভাল ল'ৰা।
কথাটো নোহোৱা নহয়, মোৰো পিছে তোমাৰ পচন্দে হৈছে। ল'ৰা ছোৱালী মন মিলিলেই যেতিয়া আমিনো কি কৰিব পাৰোঁ। ভালকে ডেট এটা চাই পিনে বিয়া বাৰু পাতি পিনে আজৰিহে হ'ব লাগে এতিয়া। আংকল আণ্টি এতিয়াই বিয়াৰ কথা ভাবোঁ জানো? মোৰ জবটো হৈ লওক আৰু মোৰ তেনেকৈ এই বিয়া পতাৰ পিছততো থাকিবলৈ ঘৰ এটা লাগিব। মই ঘৰ ভাবিছোঁ জব এটা কৰি ভালকৈ পইচা গোটাই ঘৰ এটা বনাম আমি থাকিবলৈ। সেইটো কাৰণে এতিয়া লৰালৰি নহ'বনে পটককৈ বিয়াৰ কথা ভাবিলে? তুমি সেইবিলাক কথা একেবাৰে চিন্তা কৰিব নালাগে। আমাৰ এজনীহে ছোৱালী আৰু গোটেই এইবিলাক সম্পত্তি যি আছে চব দেখোন তোমালোক দুটাৰেই হ'ব। আৰু তোমাৰো আগে পিছে কোনো নাই। মই তোমালোকৰ ভালটো চিন্তা কৰিহে এইটো কথা ভাবিছোঁ। আৰু চাকৰিৰ কথা কি আছে, তুমি চোকা ল'ৰা, পঢ়াত ভাল, তুমি চাকৰি পাবাই। বিয়াখন পাতি লোৱা, লাহে লাহে চাকৰি কৰিবা আৰু ঘৰ চৰৰ কথা ভাবিব নালাগে। এই সকলোবোৰ দেখোন তোমাৰেই হ'ব। কিন্তু কোনো কিন্তু নহয় লক্ষ্য। আংকলে তোমালোকৰ ভাল ভৱিষ্যতৰ কথা চিন্তা কৰিহে এইটো কথা কৈছে। তুমি কিন্তু কেতিয়াও না নকৰিবা, আমি কিন্তু বহুত বেয়া পাম তোমাক। হ'ব, এতিয়া কথাই পাতি থাকিবা নে চাহৰ যোগাৰো কৰিবা? লক্ষ্য তুমি বহাচোন, মোৰ কাম এটা আছে, মই অলপ ওলাই যাওঁ। লক্ষ্য তুমি বহাচোন, মই তোমাৰ বাবে কিবা কিবি যোগাৰ কৰোঁগৈ। মা ব'লা, লক্ষ্য অথনিতে আহিলে, তোমালোকে কথা পাতোঁতে তাক একো এটা দিবলৈ হোৱা নাই। ব'লা ব'লা, আমি কিবা এটা বনাওঁগে। লক্ষ্য তুমি বহা দেই। হ'ব আণ্টি, হ'ব নেকি? দাদাহঁতে মানে মোৰ শান্তিকে থাকিব নিদিওঁ বুলিয়ে ভাবিছে নেকি? আকৌ ফোন কৰিলে। এতিয়া যদি ফোনটো ৰিচিভ নকৰোঁ নহয়, কৰিয়ে থাকিব। যাওঁ মনে মনে বাহিৰতে ফোনটো ৰিচিভ কৰি কথা পাতোঁগৈ, নহ'লে ফোন কৰি মাথাটো বেয়া কৰি দিব। আকৌ এহেঁতি গম পালে ডাঙৰ কথা হ'ব। দাদা ক। ভাইটি, তই ইমান দিন হ'ল কেলে আমালৈ ফোন কৰা নাই? আৰু আমিও কৰিলে কেলে ৰিচিভ নকৰ? তই ভালে কুশলে আছনে? দাদা মই ভালকে আছোঁ। মই এতিয়া কথা পাতিব নোৱাৰিম। মই এফালে আহিছোঁ, বহুত ইম্পৰ্টেণ্ট কাম এটাত আছোঁ মানে। মই তোলৈ পিছত ফোন কৰিম ৰ। কি ইমান ইম্পৰ্টেণ্ট কামত আছনো? ইমান দিনৰ মই তোৰ মাতষাৰ শুনিছোঁ। ৰচোন ৰ, নবৌয়েও কথা পাতিম বুলি কৈছে ৰ। শুনচোন দাদা, মই এতিয়া তোৰ লগত কথা পাতি থাকিব নোৱাৰোঁ। মই হোষ্টেললৈ গৈ পিনে মই তোলে আকৌ ফোন কৰিম। নবৌকো কৈ দিবি তেতিয়াই পাতিব বুলি। হয় নি? হ'ব দে তেতিয়াহ'লে। হ'ব দে, হ'ব। আৰে লক্ষ্য কলৈ গ'ল আকৌ? লক্ষ্য ক'ত গ'লা? কলৈ গৈছিলানো তুমি? মই অথনিৰে পৰা মাত দি আছোঁ তোমাক। নাই কলৈকো যোৱা নাই। এই ফোন এটা আহিছিলে, ইয়াত মানে নেটৱৰ্কটো নোপোৱা নিচিনা লাগিলে, সেইটো কাৰণে বাহিৰতে গৈ পাতিলোগে। কোনে ফোন কৰিছিলেনো? ফোনটো অলপ ইম্পৰ্টেণ্টে আছিল নেকি? নাই ইম্পৰ্টেণ্ট নহয়। মোৰ লগৰ এটাইহে ফোন কৰিছিলে। হয় নি? ময়ো চোৱাচোন আহিছিলোঁ কি কাৰণত, আৰু আকৌ তোমাৰ লগত ইয়াত কথা পতা লাগিলোঁ। ব'লা ভিতৰলৈ ব'লা, মায়ে কিবা কিবি যোগাৰ কৰিছে, খাই লোৱাগে ব'লা। ব'লা। আপুনিনো আৰু কিমান এনেকে দুখ কৰি নাথাকে তালৈ মনত পেলাই। সি চাগে কিবা কামত ব্যস্ত, সেইবাবে চাগে ফোন কৰিব নোৱাৰিলে। আপুনি এনেকে থাকিলে নহ'ব নহয়। সি এতিয়া বহুত ব্যস্ত বুলি মই গম পাইছোঁ, কিন্তু তাৰ নিজৰ ককায়েকটোলৈ ফোন এটা কৰিবলৈ ইমান টাইম নাই নে? কি কৰিবা তাৰ চিন্তাত মই এতিয়া কামলৈও যাবলৈ মন নোযোৱা হৈছে। অকল তাৰ চিন্তাকে আহি থাকে। সেইদিনা সি হোষ্টেললৈ গৈ পিনে ফোন কৰিম বুলি ক'লে, ক'ত আজিলৈকে নকৰিলেই দেখোন। সি কি বা কৰিছে, কি বা খাইছে, মোৰ একেবাৰে ভাবিলেই একেবাৰে বুকুখন কঁপি উঠে। চাওক, আপুনি এনেকে নাথাকিবচোন। আপোনাৰ এনে অৱস্থাটো মই চাই থাকিব নোৱাৰোঁ। শুনকচোন, আপুনি নহ'লে তাৰ ওচৰৰ পৰাই আহকগৈ। তাকেহে ময়ো সেইটোৱে ভাবি আছিলোঁ। এইবাৰ আমি দুইটাই যাওঁ ব'লা। ইয়াৰ আগৰবাৰত মই অকলে গৈছিলোঁ, এইবাৰ তোমাকো লৈ যাওঁ। তুমিতো আজিলৈকে দেখিয়ে পোৱা নাই সি ক'ত আছে, কেনেকৈ আছে, চহৰখননো কেনেকুৱা। ব'লা তোমাকো লৈ যাওঁ এইবাৰ। যাবলৈতো মোৰো মন আছে কিন্তু চহৰলৈ যাবলৈ হ'লে দেখোন এটা মানুহৰে ইমান পইচা লাগে। আকৌ মই গ'লে আকৌ দুগুণ পইচা লাগিব। আকৌ তালৈও কিবা কিবি লৈ যাব লাগিব। থাকক নহ'লে, মই নাযাওঁ, আপুনিয়ে যাওক। চোৱা, সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মোৰ হাতত পইচা কেইটকামান আছে, আৰু বীৰেণৰ পৰাও কেইটকামান ধাৰলৈ ল'ম বুলি কৈছোঁ। সি দিম বুলি কৈছে। তুমি সেইবোৰ চিন্তা নকৰিবা, তুমি মাত্ৰ যাবলৈ সাজু হোৱা। হয় নি? আপুনিনো আকৌ পইচাখন কেলে ধাৰলৈ ল'ব লাগে বাৰু? এনেই আমাৰ ইমান ধাৰ চাৰবিলাক হৈ আছে, সেইখিনিকে মাৰিব পৰা নাই। আকৌ আপুনিনো কেলে সেনেকৈ ধাৰলৈ ল'ব লাগে বাৰু? হ'ব একো নহয়, লাহে লাহে ধাৰবিলাক মাৰিম নহয়। তুমি মাত্ৰ যাবলৈ সাজু হোৱা। আৰু শুনাচোন, তাৰ কাৰণে কিবা কিবি অলপ বনাই নিব লাগিব। তুমি কি বস্তু লাগে মোক দিবা, মই বাকীকে কণভাই দোকানৰ পৰাই লৈ আহিমগৈ। হ'ব দিয়ক, আপুনি যেতিয়া ইমান কৈছে তেতিয়াহ'লে মই ওলাম বাৰু। আৰু হ'ব বাৰু, মই বস্তুখিনি দি দিম, কি আনিব লাগে। শুনিছা, এইটোৱে হয় ঘৰটো। হোষ্টেলৰ মানুহজনে কোৱা মতে এইটোৱে ঠিকনাটো। হয় এইটোৱে। বা বৰ ধুনীয়া ঘৰ দেই।
ইমান ধুনীয়া ঘৰটো মই ভবাই নাছিলোঁ ভাইটিয়ে যে চাকৰি কৰি ইমান ধুনীয়া ঘৰ বনাব বুলি। মাতকচোন মাতক, তাক ইয়াতে তেনেকৈ ৰৈ থাকিব নালাগে। বাহিৰটোৱে ইমান ধুনীয়া, ভিতৰটো চাগে আৰু ধুনীয়া। মাতক মাতক তাক। তাকে হেৰবা মাতিছো। ভাইটি, ভাইটি, বাহিৰলৈ ওলাই আছোন ভাইটি। দাদা, নব, তহঁতি ইয়াত এনেকৈ যে, আৰু মই ইয়াত থাকো বুলি তহঁতি কেনেকৈ গম পালি? ভাইটি, তই আমাক দেখি এনেকে আচৰিত হৈছ যে? মইনো কিনো কথাবিলাক সুধিছো, আচৰিত হ'বলগীয়াই বাৰু। তইনো কেনেকে গম পাৱ আমিনো এনেকে পটককে যে তোৰ ঘৰ আহি ওলামহি বুলি? আমি তোমাৰ হোষ্টেললৈ গৈছিলোঁ, তাতেই গম পালোঁ আকৌ তুমি ইয়াত থাকা বুলি। তাত ক'লে তুমি বোলে আজিকালি চাকৰি কৰা আৰু ইয়াতেই থাকা। সেইটো কাৰণে আমি ৰখি নাথাকিলোঁ আৰু লৰালৰিকে ইয়ালৈকে গুচি আহিলোঁ। চা দাদা, তহঁতি এনেকে মই গম নোপোৱাকৈ পটককে এনেকে আহি ওলাবহি নালাগে নহয়। মোকতো এবাৰ ক'ব পাৰ তহঁতি আহিছ বুলি। চাচোন চা, তোৰ ফোনটো কিমানটা মিছ কল হৈ আছে আমাৰ। তোলে কিমান ফোন কৰিছোঁ তই ফোনেই ৰিচিভ নকৰ। সেইটো কাৰণে আমি এনেকে আহি ওলালোহি আৰু। চা দাদা, এখন চহৰ হয়, এখন গাঁও নহয়। ইয়াত মানুহৰ ঘৰলৈ এনেকে পটককে আহি নোলাইহি। আৰু তহঁতি আহিলি যদি আহিলি, এতিয়া যা গৈ যা। ভাইটি, তই এনেকৈ কিয় কৈছ? ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ আৰু তই এনেকৈ আমাক যাবগৈ কৈছ যে? চা দাদা, তহঁতি এতিয়া জাননে নাই, মই এতিয়া এটা ভাল চাকৰি কৰোঁ। মই এটা ভাল পদত আছোঁ, মোৰ সন্মান আছে ইয়াত। আৰু তহঁতি এনেকৈ এইবোৰ কি কাপোৰ পিন্ধি আহিছ বাৰু? তহঁতি চাচোন নিজকে, ঘৰত পিন্ধা এইবোৰ চেকা লাগি আছে। এইবোৰ কি কাপোৰ পিন্ধি আছে? আমাৰ ঘৰৰ এই কাম কৰা মানুহকেইটা তহঁততকৈ ভাল কাপোৰ পিন্ধে। তহঁতি এনেকৈ ঘপকৈ আহি ইয়াত ওলাবহি নালাগে, গম পাইছ? তহঁতি যা গৈ এতিয়া যা, মই ঘৰলৈ গৈ তহঁতক লগ কৰিম। ভাইটি, তুমি এনেকৈ কিয় কৈছা? তুমি জানানে নাই ককাইৰে যে কিমান আশা লৈ তোমাৰ ওচৰলৈ আহিছে? ইমান বছৰৰ মূৰত তোমাক এনেকৈ দেখি কিমান ভাল লাগিব পাৰে ককাইৰৰ মনটো এবাৰ ভাবি চোৱা। আৰু তুমি যে আমাক এনেকৈ খেদি পঠিয়াইছা আমাৰ কাপোৰ লেতেৰা বুলিয়ে। চা দাদা, সেইবোৰ মই নাজানো, কিন্তু তহঁতক যদি এনেকৈ ইয়াত কোনোবাই দেখে নহয়, আৰু যদি কেনেবাকৈ গম পাই নহয় তহঁতি মোৰ দাদা আৰু নব বুলি, বহুত ডাঙৰ কথা হ'ব। কিন্তু মোৰ সন্মান ক'ত থাকিব? তহঁতি যাচোন যা, কোনেও নেদেখাৰ আগত তহঁতি যা গৈ যা। জোৱাই, বাহিৰত কোনোবা আহিছে নেকি? ভিতৰলৈ আহিবলৈ কোৱা। নাই মা, কোনো অহা নাই। হেৰি, কাম কৰা মানুহে। ভাইটি, তই এইবিলাক কি কথা কৈছ? আৰু তোক এনেকে জোৱাই বুলি মাতিছ যে? তাৰমানে তই কি বিয়া পাতিলি? দাদা, তই ঠিকেই ভাবিছ, মই বিয়া পাতিলোঁ। আৰু এইটো মোৰ ঘৰ নহয়, মোৰ ৱাইফৰ ঘৰহে হয়। মই ইয়াতেই থাকোঁ। আৰু মই সেইটো কাৰণে তহঁতক মই ইয়াৰ পৰা যাবলৈ কৈছোঁ। তহঁতক যদি এনেকে যদি ইয়াত দেখে নহয়, বহুত ডাঙৰ কথা হ'ব, গম পাইছ? তহঁতৰতো নিজৰ লাজ সন্মান বোলে একো বস্তুৱে নাই, মোৰো চব শেষ হ'ব। সেইটো কাৰণে প্লিজ তহঁতি ইয়াৰ পৰা যা গৈ যা। ভাইটি, তই এনেকৈ কিয় কৈছ? আৰু তই বিয়া পাতিলি? আৰু বিয়া পতা কথাষাৰ আমাক কিয় কোৱা নাই? তই এবাৰো নাভাবিলি নে যে মই বিয়া পতা কথাষাৰ দাদা আৰু নবক কওঁ? নাভাবিলোঁ। ভাবিনো কি কৰিম? তহঁতিনো কি কৰিব পাৰিবি ইয়াত? একোতো কৰিব নোৱাৰ। সেইটো কাৰণে মই তহঁতক জনোৱাটো উচিত বুলি নাভাবিলোঁ। হ'ব, তহঁতি এতিয়া ইয়াৰ পৰা যাচোন। ব'লক যাওঁগৈ, ব'লক। যাওঁ ব'লা। ভাইটি, তই ভালকৈ থাকিবি। আমি যাওঁগৈ। আৰু তোক এতিয়া এনেকৈ দেখিলোঁ নহয়, মনটো বৰ ভাল লাগিছে। তই বিয়া পাতিলি, তই ইমান ভাল চাকৰি কৰ আৰু ইমান ধুনীয়া ঘৰ এখনত থাক। মোৰ বৰ ভাল লাগিছে। তোৰ জীৱনটো যাতে সুখৰ হওক ভাইটি, তই ভালকৈ থাকিবি। হ'ব দাদা, তই নকলেও ভালকৈ থাকিম। এতিয়া যা তহঁতি ইয়াৰ পৰা। ভাইটি, ভালকৈ থাকিবা। পাৰিলে বোৱাৰীক লৈ আমাৰ তালৈ এবাৰ যাবা। আৰু শুনাচোন, এয়া মই কিবা কিবি বনাই আনিছিলোঁ, তুমিও খাবা আৰু চবকে দিবা খাবলৈ। চোৱা নব, এইবোৰ একো নালাগে। আৰু এইবোৰ মই লৈ কি কৰিম? ইয়াত এইবোৰ কোনেও নাখায়। তুমি যেনেকৈ আনিছিলা তেনেকৈ লৈ যোৱা। আৰু এতিয়া যোৱা, দাদাকো লৈ যোৱা। হ'ব দে, আমি যাওঁ, তই আৰু খং নকৰিবি। যা এতিয়া। আৰু চা, মই সময় পালে যাম। তহঁতি এনেকৈ ইয়ালৈ আহি নাথাকিবি কিন্তু, আজিয়ে যি আহিলি। ব'লক যাওঁ। যিজন ককায়েকে সৰুৰে পৰা ইমান কষ্টৰে তাক পঢ়ুৱালে শুনোৱালে, যিজনী নবৌৱেকে নিজৰ ল'ৰা ছোৱালীতকৈও বেছি মৰম দিলে, সেই ককায়েক আৰু নবৌৱেকক ইমান অপমান কৰি লক্ষ্যই আজি ঘৰৰ পৰা পঠিয়াই দিলে। লক্ষ্যই বাৰু নিজৰ ভুলৰ উপলব্ধি কৰিব পাৰিবনে? আহকচোন চাওঁ আগলৈ কি হ'ল। নিকি, কি হ'ল? তুমি ইমান খঙত আছা যে? এইটো কথা তুমিয়ে মোক সুধিছানে? তুমি ভাবিছাচোন, তুমি এনেকুৱা কি কাম কৰিছা যাৰ বাবে মোক খং উঠিব পাৰে? মই আকৌ কি কৰিলোঁ? মই জনাত মই একো কৰা নাই দেই। তুমি এনেই খং কৰিছা। কোৱাচোন, কেলে ইমান খং কৰিছানো? চোৱা লক্ষ্য, মই যে তোমাক বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ জানা। মই ভাবিছিলোঁ তুমি বহুত ভাল, ভদ্ৰ, মানুহক সন্মান কৰিব জানা, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব জানা, সকলো জানা। সেইকাৰণে মই তোমাক ভাল পাইছিলোঁ। কিন্তু ভবা নাছিলোঁ তুমি যে ইমান এনেকুৱা বুলি। মই ভাল ল'ৰাই। তুমিনো ক'ত দেখিলা মই বেয়া? আৰু তুমি এইবিলাক কি কথা কৈ আছা? মই একো বুজি পোৱা নাই। ভালকৈ কোৱা, কি কৈছা? সেইদিনা আমাৰ ঘৰলৈ কোন আহিছিলে বাৰু, বিশেষকৈ তোমাক লগ কৰিবলৈ? মোক লগ কৰিবলৈ? কোনদিনা কথা কৈছা বাৰু? মই পাহৰিছোঁ নহয়, মনত পেলাই দিয়াচোন। তুমি কাৰ কথা কৈছা? মোক লগ কৰিবলৈ কোন আহিছিলে? মইতো একেবাৰে গম নাপাওঁ। বাহ লক্ষ্য, বাহ এক্টিং কিন্তু তুমি বহুত ভালকৈ কৰিব জানা দেই। কেলে সেইদিনা তোমাৰ দাদা আৰু বৌ অহা নাছিলে জানো তোমাক লগ কৰিবলৈ? আৰু তুমি যে ইমান এতিয়া নজনা এক্টিং কৰিছা?
মই চাই আছিলোঁ তুমি নিজে ক'বানে নোকোৱা এইটো কথা মই নাজানো বুলি ভাবিছিলা যোনদিনা আহিছিলে মই সেইদিনাই তোমাৰ দাদা আৰু বৌক লগ পাইছোঁ মই চাইছিলোঁ যে তুমি নিজৰ মুখেৰে কোৱা নে নোকোৱা কিন্তু মই আৰু এনেকৈ মানে ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ মই সেইটো কাৰণে মোৰ আজি ধৈৰ্য সীমা পাৰ হৈ গ'ল কাৰণে মই তোমাক এইখিনি কথা কৈছোঁ কি তুমি কি কথা কৈছা তুমি কেনেকৈ গম পালা নহয় সেয়া মোৰ দাদা আৰু বৌ কোনে কৈছে তোমাক চোৱা লক্ষ্য এতিয়া এইবিলাক কৰি লাভ নাই মই যে সঁচাকৈ তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ সেইদিনা তুমি যে দাদা আৰু বৌক যে ঘৰৰ পৰা অপমান কৰি যে খেদি পঠিয়াইছিলা সেইদিনা মই তেওঁলোকক আমাৰ গেটৰ ওচৰতে লগ পাইছোঁ তেওঁলোক দুইজনে বহুত দুখ কৰিছে গম পাইছা আৰু মই তেওঁলোকক সুধিছিলোঁ কোন হয় বুলি কিন্তু তেওঁলোকে ক'ব বিচৰা নাছিল মই জোৰ কৰাত নবৌৱে মোক কৈছে আৰু কোৱাৰ পিছতো মই আচৰিত হৈছোঁ তুমিতো কৈছিলা তুমি অনাথ তোমাৰ কোনো নাই কিন্তু মই মানে নক'লোঁ সেইটো কথা দাদা আৰু নবৌক তেওঁলোকে যে আৰু মনটো ভাগি যাব সেইবাবেই মই নক'লোঁ আৰু তুমি জানা মই সেইদিনা তোমাৰ দাদা আৰু নবৌক গৈ পিনে গাঁৱৰ ঘৰত থৈ আহিছিলোঁগৈ আৰু তোমাৰ দাদাই কিমান কষ্ট কৰিছে কি কৰিছে সকলো মই চব গম পাইছোঁ গাঁৱত তুমি কেনেকুৱা আছিলা সৰুৰে পৰা সকলো মই খবৰ কৰি আহিছোঁ কি তুমি আমাৰ গাঁৱৰ ঘৰলৈ গৈছিলা চোৱা নেকি মই মানে কেলে ক'ব বিচৰা নাছিলোঁ তোমালোক হৈছে ইমান ধনী আৰু আমি হৈছোঁ ইমান দুখীয়া কিজানি তুমি যদি গম পোৱা মোক যদি তুমি ভাল নাপালাহেঁতেন সেইবাবে মই মানে নোকোৱাকৈ আছিলোঁ লক্ষ্য তুমি এনেকৈ ভাবা আমাৰ কথা চোৱা তুমি নিজে ভুল কৰি এতিয়া আমাৰ গাত দুখ দিবলৈ নাহিবা তুমি ভালকৈ জানা মই মানুহক কেনেকুৱা ব্যৱহাৰ কৰোঁ মানুহক মই ধনী দুখীয়া হাঁহোঁ নে নাহাঁহোঁ আমাৰ ঘৰৰ মানুহে কাৰোবাক কেতিয়াবা দুখীয়া বুলি হাঁহিছেনে এইটো তুমি ভালকৈ জানা আমাৰ ঘৰৰ কাম কৰা মানুহখিনিকো দেখোন আমি নিজৰ পৰিয়ালৰ নিচিনা ট্ৰিট কৰোঁ আৰু তুমি এতিয়া আমাক দুখ দিবলৈ আহিছা তোমাৰ আচলতে তুমি নিজেই বেয়া গম পাইছা মই তোমাক বহুত ভাল বুলি ভাবি মই তোমাক ভাল পাইছিলোঁ কি হৈছে নেকি কিহৰ ইমান কাজিয়া লাগি আছনো মা তুমি সুধিলা নিজৰ জোৱাইক বৰ ভাল পোৱা নহয় তুমি একদম বহুত ভদ্ৰ একদম বহুত নম্ৰ ল'ৰা বুলি ভাবা নহয় আমাৰ পৰা কিমান ডাঙৰ কথা লুকুৱাইছা তুমি নিজেই গম পালে আচৰিত হ'বা কি হ'লনো কি কথা লুকুৱাইছেনো কিবা বেলেগ ছোৱালী ধান্দাত পৰিছে নি আকৌ জানা মা লক্ষ্য অনাথ নহয় লক্ষ্যৰ গাঁৱত ঘৰ আছে আৰু সেই তাত লক্ষ্যৰ ককায়েক আৰু নবৌৱেক থাকে যিয়ে লক্ষ্যক নিজৰ ল'ৰা ছোৱালীতকৈও বেছি মৰম কৰে কি এইবোৰ কি লক্ষ্য কি কথাটো সঁচা নেকি তোমাৰ দাদা আৰু নবৌ আছে আৰু তুমি আমাৰ পৰা এইবোৰ কথা কেলে লুকুৱাইছিলা হয় মা নিকিয়ে সঁচা কথাই কৈছে মোৰ দাদা আৰু নবৌ আছে গাঁৱত চোৱা লক্ষ্য গাঁৱলৈ গৈ গাঁৱৰ মানুহৰ পৰা মই বহুত কথাই গম পাইছোঁ তুমি জানানে দাদা আৰু নবৌ যে বহুত কষ্টত আছে সেইবাবে মই ভাবিছোঁ এতিয়াৰ পৰা মই তালৈ গৈ দাদা আৰু নবৌৰ লগতে থাকিমগৈ তুমি যোৱা নোযোৱা সেইটো তোমাৰ লগত কথা মই কাইলৈ তালৈ যাম এইবোৰ কি কথা কৈছা তুমি তাত কিয় থাকিবগে তুমি তাত তুমি ভবাৰ নিচিনা একো নাই গম পাইছা ইয়াত তুমি যিমান আৰামত আছা যিমান যি পাইছা তাত তুমি একো নোপোৱা সঁচাকে দেই লক্ষ্য মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ দাদা আৰু নবৌ ইমান কষ্টত আছে বুলি জনাৰ পাছতো তুমি এষাৰ কথা কৈছা আচলতে তুমিহে তালৈ যাম বুলি ক'ব লাগিছিলে তুমি জানানে তোমাৰ পঢ়োৱাৰ ক্ষেত্ৰত দাদাই যে কিমান কি কৰিছে নিজৰ মাটি বন্ধকত দি তোমাক পঢ়োৱা নাছিলে জানো সেই মাটি দেখোন আজিও খুলিব পৰা নাই আৰু তোমাৰ পঢ়াৰ কাৰণে কিমান কি ধাৰ কৰিছে গাঁৱত গোটেই ধাৰে হৈ আছে বোলে দুবেলা দুমুঠি খাবলৈ তেওঁলোকৰ হাহাকাৰ গম পাইছা আৰু এনে সময়ত তুমি এনেকুৱা কথা ক'বলৈ আহিছা তুমি গ'লে যাবা নগ'লে নাই মোৰ তোমাৰ লগত একো কথা নাই মই মুঠতে এতিয়া গৈ পিনে দাদা আৰু নবৌৰ লগত তাত থাকি তেওঁলোকক সহায় কৰিম ঠিক আছে তুমি যাব বিচাৰিছা যোৱা মই একো নকওঁ কিন্তু কেইদিননো থাকিবা 2 দিন বা 3 দিন থাকিব পাৰিবা তাতকৈ বেছি থাকিব নোৱাৰা তাৰপিছত ইয়ালৈ আহিব লাগিব ঠিক আছে তুমি এনেকৈ ভাবিছা নহয় চাবা মই তালৈ গৈ এতিয়া সেইখন ঘৰ কিমান ধুনীয়াকৈ সজাই পৰাই তুলিম আৰু তোমাৰ এদিন নহয় এদিন এই ভুলৰ উপলব্ধি তুমি নিশ্চয় কৰিবা আৰু সেইদিনা চাবা তোমাৰ অৱস্থা কি হ'ব নেকি এতিয়া কাজিয়া নালাগিবিচোন হ'ব তই যাব বিচাৰিছ যা বাৰু তালৈ মা কাইলৈ মই যাম এদিন তেওঁলোকক লগ পায়ে গম পালোঁ তেওঁলোক যে কিমান ভাল মানুহ আৰু এওঁলোকৰ কষ্ট মই আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ দাদা জানেনে মোৰ যে ইয়াত থাকি বৰ ভাল লাগিছে মই যে গাঁৱৰ পৰিৱেশবিলাক ইমান ভাল পাওঁ গাঁৱৰ মানুহবোৰো ইমান ভাল লাগিল পাই শুনি তুমি চহৰতেই জন্ম চহৰতেই ডাঙৰ দীঘল হৈছা আৰু গাঁৱৰ প্ৰতি যে তোমাৰ ইমান এটা শ্ৰদ্ধা আৰু ভক্তি আছে সেইটো কাৰণে বৰ ভাল লাগিছে পিছে এতিয়া তোমালোক কোনফালে যোৱা আজি ক'ত ফুৰিবলৈ যাবা নিকিতা তুমি ওলাই মেলি ৰখি আছা মই কাম দুটামান আছিলে কৰি ল'লোঁ ব'লা দেৰিয়ে হ'ব নহ'লে আজি পিছে ক'ত ফুৰিবলৈ যোৱা এতিয়াৰ পৰা মই আপোনালোকৰ লগতে ইয়াত থাকিম মই সকলো কাপোৰ চাপোৰ লৈ আহিছোঁ এনেই ওলাই যাওঁ গাঁওখন অলপ ফুৰাওঁ তাইক গাঁৱৰ পৰিৱেশটোও চাব হয় নি যোৱা তেতিয়াহ'লে ময়ো ওলাই যাওঁ কাম কেইটামান আছে পিছে নিকিতা তুমি আকৌ ইয়াত কিবা অসুবিধা পাইছা নেকি কিবা অসুবিধা পালে তুমি মোক ক'বা আকৌ নোকোৱাকৈ নাথাকিবা নিকিতা কিবা অসুবিধা পালে জনাবা আমাক এতিয়া তুমি কিমান লাভ বিলাসত ডাঙৰ দীঘল হৈছা আমাৰ ইয়াত এতিয়া যি দেখিছা সেয়াই আৰু তেনেকৈ একো নায়েই নহয় সেইটো কাৰণে তুমি আমাক ক'বা
দাদা নবৌ মই ইয়াত একো অসুবিধা পোৱা নাই আৰু আপোনালোকে মোক ইমান মৰম দিছে সেয়াই মোৰ বাবে বহুত আৰু এতিয়া জানো এইখন মোৰ ঘৰেই নহয় হয় নিকিতা, এইটো এতিয়া তোমাৰেই ঘৰ। কিন্তু তুমি ঘৰত থাকোঁতে কিমান ভাল ভাল বস্তু খাবলৈ পাইছিলা। আমি জানো তোমাক এনেকৈ দিব পাৰিছোঁ? সুদা ভাতকেইটাহে দিছোঁ। দাদা আপুনি কিয় এনেকৈ কৈছে? মই একো বেয়া পোৱা নাই নহয়, সুদা ভাত হ'লেও মই সেনেকৈয়ে খাম। আপোনালোকে যেতিয়া খাব পাৰিছে ময়ো খাব পাৰিম আৰু আপোনালোকে কেতিয়াও নাভাবিব মই যে কিবা কথাত বেয়া পাইছোঁ। ভাইটি, তই আহিলি ভাইটি? লক্ষ্য তুমি ইয়াত এনেকৈ যে? দাদা মই আহিলোঁ দাদা, মোক ক্ষমা কৰি দে দাদা। নবৌ মোক ক্ষমা কৰি দিয়া, মই তোমালোকৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মনত পৰিলে ফাইনেলি নিজৰ ভুলৰ উপলব্ধি হ'ল মানে তোমাৰ ন? সেইটো কাৰণে এতিয়া দাদা বৌ ওচৰলৈ আহিলা। নিকিতা, মই মোৰ ভুলৰ উপলব্ধি কৰিছোঁ। তুমিও ক্ষমা কৰি দিবা পাৰিলে নিকিতা? মই তোমাৰ পৰাও বহুত কথা লুকুৱালোঁ। দাদা নবৌ মোক ক্ষমা কৰি দে, ক্ষমা কৰি দে। মই জীৱনত নকৰিবলগীয়া ভুল কৰি পেলালোঁ। হ'ব ভাইটি, তই এনেকৈ ক্ষমা নুখুজিবিচোন। তোকনো আমি কেতিয়া বেয়া পাই আছিলোঁ বাৰু? তোক আমি কেতিয়াও বেয়া পোৱা নাই নহয়। তই এনেকৈ ক্ষমা নুখুজিবি। তই এনেকৈ ক'লে নহয় দাদা। আজি যে মই জীৱনত ইমান সফল হ'লোঁ, সেই সফলতাৰ আঁৰততো তোৰেই কষ্টখিনি লুকাই আছে। আচলতে মোক পইচাই অহংকাৰী কৰি পেলালে দাদা। মোক ক্ষমা কৰি দে দাদা। দেখিছা, তোমাক আজিলৈকে দাদা বৈ কেতিয়াও বেয়া পোৱাই নাছিলে। আচলতে তোমাক দাদা বৈ ভাইটি নহয় নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰে আৰু নিজৰ ল'ৰা ছোৱালীক কোনো মাক বাপেকেই কেতিয়াও বেয়া পাই থাকিব নোৱাৰে। আৰু তুমি চহৰলৈ গৈ পঢ়িছোঁ, কিবা কৰিছোঁ, চাকৰি কৰিছোঁ সেই বুলি কয় যোনে তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে আৰু তাকেই তুমি পাহৰি গ'লা। নিকিতা, তুমি সঁচা কথাই কৈছা। দাদা নবৌ তহঁতি নথকা হেঁতেন মই জীৱনত চাগে একোৱে কৰিব নোৱাৰিলোঁহেঁতেন। দাদা নবৌ মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। মই নিজৰ ভুল স্বীকাৰ কৰিছোঁ। হ'ব ভাইটি, তুমি এনেকৈ ক্ষমা নুখুজিবাচোন। আমি তোমাক একো কথাতেই বেয়া পোৱা নাই। কিবা কাৰণত তুমি ভুল পথে গুচি গ'লা। এতিয়া যেতিয়া তুমি নিজে বুজি পাইছা, হ'ব আৰু তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। তুমি এনেকৈ ক্ষমা নুখুজিবা। হ'ব ভাইটি, তই এনেকৈ ক্ষমা খুজি নাথাকচোন। তোক আমি কেতিয়াও বেয়া পাব নোৱাৰোঁ। নিকিতা, তুমিও খং নকৰিবা আৰু হ'ব আৰু। নহয় দাদা, ই খং কৰিবলগীয়া কাম কৰিছে কাৰণে খং উঠিছে। আপোনালোক বুলিহে ইয়াক এনেকৈ এৰি দিছে। মই হোৱাদিন নহয় ইয়াক কি কৰিলোঁ ঠিকনা নাই। দাদা মই এতিয়া তহঁতৰ লগত ইয়াতেই থাকিম। ময়ো তহঁতক এৰি কলৈকো নাযাওঁ। তই এইবোৰ কি কথা কৈছ? তোৰতো চহৰত চাকৰি আছে আৰু তই যদি ইয়াত এনেকৈ থাক, চাকৰিটো কি হ'ব? চোৱা লক্ষ্য, তোমাৰ চাকৰিটো এতিয়া চহৰত আছে। তুমি যেতিয়া এতিয়া নিজৰ ভুল বুজি পাইছাই, এতিয়া তুমি দাদা আৰু নবৌক পৃথিৱীৰ সকলো সুখ দিব লাগিব। সেইটো কাৰণে তুমি চহৰতে থাকিবা আৰু দাদা নবৌৰ লগত মই ইয়াত থাকিম নহয়। আমাক একো সুখ দিব নালাগেও নিকিতা। তুমি আৰু ভাইটি ভালকৈ থকাটোৱে আমি বিচাৰোঁ। নহয় দাদা, এনেকৈ ক'লে নহ'ব নহয়। আপোনালোকে জীৱনত বহুত কষ্ট কৰিছে, বহুত দুখ দেখিছে। এতিয়াৰ পৰা আপোনালোকৰ জীৱনলৈও ভাল দিন আহিব। মই আপোনালোকৰ লগতে ইয়াতে থাকিম আৰু সি লক্ষ্য চহৰত চাকৰি কৰিব আৰু আমি এতিয়া ধুনীয়াকৈ ঘৰখন সজাব লাগিব। দাদা, নিকিতাই সঁচা কথাই কৈছে। এতিয়াৰ পৰা তহঁতি আৰু কষ্টত থাকিব নালাগে। মই তহঁতক একো বস্তুৰে অভাৱ নিদিওঁ। হ'ব নিকিতা, ভাইটি তহঁতি যেনেকৈ ভাল দেখ তেনেকেই কৰিবি আৰু মোৰ ইয়াত ক'বলগীয়া একো নাই। হ'ব তেতিয়াহ'লে। এতিয়া কি মোক ভিতৰলৈ নামাত নি? কিমান দিন হ'ল ঘৰখন নেদেখা? হেই তইনো কি কথাবিলাক কৈছ? তোকনো কোনে ভিতৰলৈ নামাতো বুলি ক'লে? যা ভিতৰলৈ যা। নবৌ, তোমাৰ হাতৰ ভাত সাজ খাবলৈ বৰ মন গৈছে। তুমি মোক আকৌ আগৰ নিচিনাকৈ ভাত সাজ বনাই খুৱাবানে? খুৱাম। তুমি যি খাই ভাল পোৱা মই সকলো বনাই দিম। ব'লা এতিয়া পিছে ভায়েক আহিলে বুলি মোক পাহৰি গ'লে নহ'ব। মোকো কিন্তু মই খাই ভাল পোৱা বস্তুবোৰ বনাই দিব লাগিব আকৌ। নিকিতা, তোমাকনো কিয় পাহৰি যাম বাৰু? তুমি হৈছা এইখন ঘৰৰ লখিমী বোৱাৰী আৰু এতিয়াহে মোৰ মনটো বহুত ভাল লাগিছে। এতিয়াহে আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈছে। যোৱাচোন যোৱা, তুমি ভাতৰ যোগাৰ কৰাগে যোৱা। মই সেই বজাৰৰ পৰা কিবা কিবি মাছ পুঠি এটা লৈ আহোঁগৈ। ব'ল ভাইটি, তয়ো ব'ল মোৰ লগত। দাদা ব'ল, বহুত দিন হ'ল গাঁওখনো দেখা নাই। গাঁওখনো চাম আৰু বজাৰৰ পৰা কিবা কিবি কিনিও আনিম। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত বহুত মৰম দিছে। তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু এইটো কাহিনী চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধুনীয়া কাহিনী যদি চাই থাকিব বিচাৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।